Hello everyone, Dimpirani channel সকলকে স্বাগতম জনাইছো আৰু আজি যাব ওলাইছো মন্দিৰত মাঘ মাহত সকলোৱে মন্দিৰত যাই তো আমিও যাব ওলাইছো তো কোৰ মন্দিৰত যাও তো সকলোবোৰ দেখুৱাই যাম বলক ভিডিওটো আৰম্ভ কৰো এতিয়া আমি গৈ আছো পামে আৰু মন্দিৰ তো কমান গলেয়ে আৰু ইয়া ফাইনালি মন্দিৰ পাই গলো তো বহুত দিনৰ পৰা মন আছিল যে এইটো মন্দিৰলৈ আহিম তো আহিলো খুব বেছি ভাল লাগিছে তো ভিডিওতে হলৈ চাই থাকিব মন্দিৰ পাই গলো তো ভিতৰ ভাগ আপোনাক দেখুৱাম তো চাওকচোন ইমান ধুনীয়া পৰিবেশ তো বলক ভিতৰলৈ যাওঁ আৰু এইখন আমি গাড়ী থৈ দিলো ইয়াত কি কিনিব গৈ আছো মানে বৌ আনিব লাগিছে তো কেনে লাগছি ভাল লাগছে বৰ্তমান আহি আৰু এইখন হৈছে মেইন গেট তো সম্পূৰ্ণ দেখুৱাই আছো আপোনালোকক তো কোৰ থানত আহিছো এটা চাকি কিনিব গৈ আছো ইয়াত চাকি পাই ইয়া মন্দিৰ দৰ্শন কৰিব গৈ আছে আমিও যাম চাকি তাকি ললো এয়া এতিয়া ভিতৰত গৈ আছো মন্দিৰৰ আৰু এতিয়া ইয়া মুখ হাতখন ধুই ল'ব আহিছো যেহেতু আমি বহুত দূৰৰ পৰা আহিছো আৰু মন্দিৰ দৰ্শন কৰিম তো হাত ভৰিখন ধুই লওঁ থান খান হৈছে শিৱত থান এখনি কি বুলি কয় এখনি ঔকুচিৰ থান বুলি কয় তো পৰিৱেশটো বহুত ধুনীয়া তো এতিয়া আমি মন্দিৰ দৰ্শন কৰিম তো আপোনালোকক দেখুৱাম এতিয়া চাকি জ্বলাব লৈছো দৰ্শন কৰিলো এতিয়া মেইন মন্দিৰটোত যাম তো পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকক ক'ব চাওকচোন গছপাত ইমান ডাঙৰ এতিয়া আমি ইয়া মন্দিৰটোৰ চাৰিওফালে ঘূৰিম এটা ঘূৰি আছো আমি চাৰিওফালে মন্দিৰৰ ভালকে দিবা মুখা আনকি আৰু এনেকা দিবা তলত কিবা ৰুচি আছে
মন্দিৰ এইটো এটাই মানে শিৱৰে তাতো শিৱৰ এটাও শিৱৰ যথেষ্ট শিৱৰে আমাৰ এতিয়া ইয়াত দৰ্শন কৰা হৈ গ'ল অকণমান বহি লৈছোঁ চবেই ভাল লাগিল কিন্তু মন্দিৰটোলৈ আহি ভাত ভাঙিব আৰু এয়া সি অলপমান মাতিছে এয়া সেৱা কৰা হৈ গ'ল আৰু এতিয়া প্ৰসাদ দিব সকলোকে ঠিক আছে আৰু এয়া প্ৰসাদ দিছে মন্দিৰৰ পৰা ওলালোঁ তো খুব বেছি ভাল লাগিল আৰু এতিয়া বেলেগ এটা মন্দিৰত যাম তো সেইটো আপোনালোকক দেখুৱাম তো বলক চাই থাকক চাই ল'লোঁ আৰু এতিয়া বেলেগ এটা মন্দিৰত যাম তো আপোনালোকক দেখুৱাম ক'ৰ মন্দিৰত যাম আৰু তো আজি ভালকৈ দৰ্শন কৰিম তো চাই থাকিব ভিডিঅ'টো সকলোৱে স্কিপ নকৰিব মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ বেলেগ এটা মন্দিৰত কেনে লাগিল দৰ্শন কৰি আৰু এতিয়া আহিছোঁ এয়া ডুবিৰ মন্দিৰলৈ মানে এই ঠাইখিনিক কয় ডুবি আৰু মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় তো ভাবিলোঁ আমি এইটো মন্দিৰত দৰ্শন কৰি যাওঁ কাৰণ ঔকুচি থানৰ পৰা ওচৰতে হয় তো কোনোবা যদি ডুবিৰ মন্দিৰলৈ আহিছে জনাব ভিতৰত নাম প্ৰসংগ হৈছে মাঘৰ মাহটো সৈতে মানে নাম প্ৰসংগ হৈ থাকে তো ভিতৰলৈ যাম এতিয়া মাহঁতে ঠগীৰ যোগাৰ কৰি আছে আৰু এতিয়া ইয়াৰ হাত মুখ ধুই লওঁ যিহেতু ভিতৰলৈ যাম ভাল নালাগে ন আৰু এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ ভিতৰলৈ যাম দৰ্শন কৰিব গৈ আছোঁ আৰু ইয়াৰ মাহঁতেও আহি আছে ভালে লাগছে মন্দিৰত কি ভাল লাগছে আৰু এতিয়া ইয়াত চাকি জ্বলাই আছে ইয়াত চাকি জ্বলাই আৰু ভিতৰত নাম প্ৰসংগ হৈ আছে তো তালৈ যাম ভিতৰলৈ আহি এইটো গুহা পায় তো ভাবিলোঁ যে ভিডিঅ' নকৰোঁ কাৰণ ভাল নালাগে তো মন্দিৰটো দৰ্শন কৰি আহি আপোনালোকক লগ পাই আছোঁ ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ খুব বেছি ভাল লাগিলে আপোনালোকক দেখুৱালোঁ অকণমান চাই থাকিব আৰু সকলোৱে কি কি কৰোঁ ক'ত যাওঁ আৰু ইয়াৰ পৰা এতিয়া ওলালোঁ তো আপোনালোকক ভাবিলোঁ একবাৰ গেটখন দেখুৱাই দিওঁ মেইন গেটখন তো ইয়াৰ পৰা ওলালোঁ এতিয়া আৰু এতিয়া চাহ খাব ৰখিছোঁ পাঠশালাত মেইন টাউন হয় এইখন কেনে বঢ়িয়া বতৰটো অকস্মাত এয়া বেয়া কৰি দিলে চাওকচোন ইমান বেয়া বাতা বৰষুণ দবিত আহিছে তো আমি যাবই পৰা নাই হেল্ল' এভৰিৱান এতিয়া ভাত পানী খাই ল'লোঁ আৰু এতিয়া বৌ ছোৱালীজনীৰ লগতে এয়া জুমনাত বহিছোঁ ভাত পানী খাই মাহঁতে ভাত খাই আছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ কেনেকুৱা পালে জনাব আজিৰ ভিডিঅ'টো আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু এটা ভাল লাগিলে কমেণ্ট কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই